এতিয়া মানে ডেইলি ব্লগ দিয়া মই ট্ৰাই কৰি আছোঁ আৰু মোৰ সৰু লগৰ এটা মানে শুভম থকা বুলি আজি হ'ল প্ৰায় 7-8 বছৰমান হ'ল লগ পোৱা নাই। সি আজি আহি আছে, তো তাক লগ কৰিব যাওঁ আৰু তাত গৈ মই ভিডিঅ' দেখাই আছোঁ। এতিয়া ইয়াত পৰা বৰষুণ দি আছে আৰু পানীও বহুত হৈছে। এতিয়া ইয়াৰ পৰা যাব লাগিব মোক, এতিয়া সি আহি পাব। এইটো আজি 10 বছৰমান পাছত মই লগ পাইছোঁ। এইটো আহি গ'ল। হা আহিছোঁ ৰ, মই একচেকেণ্ড ৰ। আজি 7-8 বছৰমান পাছত ইয়াক লগ পাইছোঁ। আৰু ক'ত আছিলে ইমান দিন? শদিয়া। আৰু এতিয়া ক'ত থাক? তিনিচুকীয়া। আগতে কেতিয়া যাবি? কালি যাম। অলপ দেৰি কাৰণে আহিছে, কালি যাব নালাগে, মোৰ লগত থাকিব যায়। ব'ল এতিয়া অলপ ফুৰোঁ ক'ৰবাত, তাৰপিছত তই ঘৰ যাবি নে এতিয়া? আচ্ছা, আৰু মই পাছত ভিডিঅ' দেখাই আছোঁ। পাই গ'লে আমিতো ফেল ভাল। হ'ব, পুৰা নাম্বাৰটো ক'ব নালাগে ইয়াত। Tarik ke Jawa. Oh. এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু ভোক লাগিছে, কিবা এটা খালোঁ ইয়াতে। हाँ, 2 प्लेट लगा दीजिए बिरयानी। क्या खाएगा? আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আৰু যিমান পাৰিলোঁ দেখাব ট্ৰাই কৰিলোঁ। ইমান ভালকৈ দোকানবোৰ লগা নাই আৰু নেক্সট যদি বনাওঁ তেতিয়া দেখাম।